हेलो नमस्कार बंधुসকল আজিৰ এই ভিডিঅ'টোত ডিজিলকাৰ এপটোৰ বিষয়ে জানিম। আমি বহুত সংখ্যক লোকে এতিয়ালৈকে নাজানো যে ডিজিলকাৰ এপটো ব্যৱহাৰ কৰিলে লগত ডকুমেণ্টছ ৰখাৰ প্ৰয়োজন নাই, যেনে আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইসেন্স, ভোটাৰ আইডি কাৰ্ড। এইবিলাক যদি আপোনাৰ পকেটত নাথাকে তেতিয়া এই এপটোৰ মাধ্যমে কামবিলাক চলাব পাৰিব। আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা অফিচিয়েলি ঘোষণা কৰা হৈছে যে এই এপটোৰ মাধ্যমে যিবিলাক ডকুমেণ্ট দিয়া হ'ব সেইবিলাক যিকোনো ঠাইত একসেপ্ট কৰিব। সো প্ৰথমে প্লে ষ্টৰত গৈ এপটো ইনষ্টল কৰি ল'ব আৰু লগতে এপটোৰ লিংক ভিডিঅ'টোৰ ডিসক্ৰিপশ্যনত পাব। ওকে, কেনেকৈ এপটোত ডকুমেণ্টছ এড কৰিব লাগে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ইয়াত চাব পাৰিছে যে আধাৰ কাৰ্ড, পান কাৰ্ড, কোভিড ভেকচিন চাৰ্টিফিকেটখনো ইয়াত এড কৰিব পাৰিব আৰু ক্লাছ 10 মাৰ্কশ্বিট আৰু ক্লাছ 12 মাৰ্কশ্বিটবিলাকো এড কৰিব পাৰিব। আৰু ইয়াত মৰত ক্লিক কৰিলে আৰু বহুতকেইটা অপশ্যন আহিব। ইয়াৰ পৰা ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক ডকুমেণ্ট আছে ইয়াত এড কৰিব পাৰিব। ইয়াত আসামত ক্লিক কৰি অসম চৰকাৰৰ ফালৰ পৰা ইছ্যু হোৱা ডকুমেণ্টবিলাক এড কৰিব পাৰিব। সো ইয়াত চাব পাৰিছে যে ক্লাছ 10 মানে মেট্ৰিক পাছ চাৰ্টিফিকেটখন ইয়াত এড কৰিব পাৰিব, বাৰ্থ চাৰ্টিফিকেট আৰু বহুতো ডকুমেণ্ট ইয়াৰ পৰা এড কৰিব পাৰিব। এই পেজখন স্ক্ৰল ডাউন কৰিলে আৰু বহুতো ডকুমেণ্ট এড কৰাৰ অপশ্যন পাব। সো ইয়াৰ পৰা কেৱল সেইবিলাক ডকুমেণ্ট এড কৰিব পাৰিব যিবিলাক ডকুমেণ্ট আপোনাৰ নামত ইছ্যু হৈছে। তাৰপিছত ইয়াত অলপ তলত আহি চেণ্ট্ৰেল গভৰ্ণমেণ্ট পাব। এইটোত ক্লিক কৰিলে ভাৰত চৰকাৰৰ ফালৰ পৰা যিবিলাক ডকুমেণ্ট ইছ্যু হৈছে সেইবিলাক ডকুমেণ্ট ইয়াত এড কৰিব পাৰিব। সো ইয়াত ডকুমেণ্ট এড কৰাৰ প্ৰথমে লগইন কৰিব লাগিব। লগইন কৰিবলৈ হ'লে গেট ষ্টাৰ্টেড এইটোত ক্লিক কৰিব লাগিব আৰু ইয়াত প্ৰথমে এটা একাউণ্ট বনাব লাগিব। সো ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ ফুল নেম টাইপ কৰিব লাগিব এজ পাৰ আধাৰ। নেক্সট ইয়াত আপোনাৰ জন্মৰ তাৰিখটো দিব লাগিব আধাৰ কাৰ্ড অনুযায়ী। তাৰপিছত জেণ্ডাৰটো সিলেক্ট কৰি ল'ব আৰু মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত ইয়াত 6টা সংখ্যাৰ সিকিউৰিটি পিন সেট কৰিব লাগিব। পিছত সেই পিন কোডটো দি লগইন কৰিব লাগিব। তাৰপিছত যদি ইমেইল আইডিটো দিব বিচাৰে দিব পাৰে। নেক্সট যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ নম্বৰটো বহাই দিব। এইখিনি হৈ যোৱাৰ পিছত সাবমিটত ক্লিক কৰিব আৰু আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব। OTPটো বহাই দিলে লগইন মানে আইডিটো ক্ৰিয়েট হৈ যাব। সো মোৰ এইটো নাম্বাৰত অলৰেডি এটা একাউণ্ট বনোৱা হৈছে, সো সেইকাৰণে এইটো শ্ব' কৰিছে। ওকে, একাউণ্ট বনোৱাৰ পিছত এতিয়া সাইন ইন কৰিব লাগিব। ওকে, এতিয়া ইয়াত সাইন ইনত ক্লিক কৰি মোবাইল নাম্বাৰ আৰু 6টা সংখ্যাৰ সিকিউৰিটি পিন কোড ইয়াত বহাই দি সাইন ইন কৰিব লাগিব। সাইন ইন ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। OTPটো ইয়াত বহাই দি সাবমিট কৰিব লাগিব। তাৰপিছত এপটোত লগইন হ'ব আৰু ডকুমেণ্ট এড কৰিব পাৰিব। সো এতিয়া ইয়াত আধাৰ কাৰ্ড এড কৰিবলৈ হ'লে আধাৰ কাৰ্ডত ক্লিক কৰিব লাগিব। তাৰপিছত ইউনিক আইডেণ্টিফিকেশ্যন এইটোত ক্লিক কৰি এগ্ৰি কৰিব লাগিব। তাৰপিছত মোবাইল নম্বৰত এটা OTP আহিব। OTPটো ইয়াত বহাই দি সাবমিট কৰিলে আধাৰ কাৰ্ডটো এড হৈ যাব। সো মোৰ একাউণ্টত ভেকচিন চাৰ্টিফিকেট, পান কাৰ্ড এইবিলাক আগৰে এড কৰা আছিল। সো এতিয়া জাষ্ট এইবিলাক অট'মেটিকেলি আহি গ'ল। সো এতিয়া আধাৰ কাৰ্ডটো ভিউ কৰিবলৈ হ'লে জাষ্ট আধাৰ কাৰ্ডত ক্লিক কৰিলে অ'পেন হৈ যাব। সো ইয়াত যিবিলাক ডকুমেণ্ট এড কৰিব সেই ডকুমেণ্টবিলাকৰ ওপৰত জাষ্ট এটা ক্লিক কৰিলে ডকুমেণ্টবিলাক অ'পেন হ'ব। সো বন্ধুসকল আপোনালোকৰ সকলো নথি পত্ৰ এনেদৰে মোবাইলত লৈ ঘূৰি ফুৰিব পাৰিব আৰু এইবিলাক ডকুমেণ্ট ইয়াৰ পৰা যিবিলাক ডকুমেণ্ট দেখুওৱা হ'ব যিকোনো ঠাইত একসেপ্ট কৰিব, একো প্ৰব্লেম নাই। সো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।